ঐ মাষ্টৰ আহিছে ঐ আহিলা বোলে লেকচাৰ এটা দিবহি এতিয়া নমস্কাৰ ছাৰ নমস্কাৰ নমস্কাৰ বহ কি হ'ল বাকী বস্তু যেন ক'ৰ গ'ল এই যেন তহঁত দুটা আহে ছাৰ বাকীবিলাক ষ্টুডেণ্টৰ কথা আমাক নক'ব পেট গেলা মাষ্টৰটো আহিলে আৰু মাষ্টৰটো এতিয়া ক'ব এতিয়া হোমৱৰ্কৰ কথা হোমৱৰ্ক কৰিলি নাই তই নকৰিল ন হোমৱৰ্ক তই কৰিলি নাই ময়ো নকৰিলোঁ আজি হোমৱৰ্ক দিব আজি ভালকৈ আমাক ঐ তহঁতে কি ফুচৰ ফাচাৰ কৰি আছ হা হোমৱৰ্ক কৰিলি নাই ছাৰ মই নকৰিলোঁ তহঁতে স্কুললৈ কেলে আহা হা তহঁতে কেলে আহা হোমৱৰ্ক নকৰ কৰিবলৈ দিলেও তহঁত অকল ভাত খাবলৈ আহ নেওতা মুখস্থ আছে নাই তহঁতৰ গা তহঁতে নেওতা গা দুই বন লাগিল জুই খালি আৰু তহঁতে খালি মোৰ মাথাটো চুবাই পেলালি আৰু তহঁতে বাও গাচোন বা তহঁতে কি গাও মই শুনো বা পাছবোৰ গা খালি আৰু গা পাছত গা আৰু পাছলে গা নকৰিলো নহয় ছাৰ তই কি হোমৱৰ্ক কিয় নকৰিলি আমাৰ ঘৰত কাৰেণ্টে নাছিলে আৰু কাৰেণ্ট নাছিল হয় চাকি জ্বলাই নকৰিলি কিয় ছাৰ মই কালি গায়ে নুধুলো নহয় গা নধোৱাৰ লগত তোৰ প্ৰশ্ন উত্তৰ কৰাত কি সম্পৰ্ক আছে তোৰ ছাৰ জোখলাটো মন্দিৰতহে থাকিলে মন্দিৰৰ পৰা জোখলাটো আনি নললি কিয় ছাৰ মই কৈছিলো দেখোন গা ধোৱা নাছিলো বুলি বাৰু যি কৰিলি কাইলৈ হোমৱৰ্ক কৰি আনিবি বাৰু এতিয়া তহঁতে গান এটাকে গাচোন তহঁতে বাৰু আজিলৈ সমাপ্ত যা এতিয়া তহঁত